Finally, আমি আহি পাই গলো এতিয়া এটো হল Vaani Resort or dome. Hello guys, welcome back to my new vlog. এতিয়া দুপৰীয়া আমি লাঞ্চ কৰিব আহিছো লাঞ্চ কৰি পেলাই ৰিজৰ্ট এখন গৈ আছো stay tuned এ আমাৰ ফাইনালি থালি আহি গল আজি নন ভেজ নাখাও খাই খাই পেট বেয়া হৈ গৈছে সেইকাৰণে ভাবিলো ভেজ এগ খাও আজি বুঢ়া পাহাৰ পালোহি ৰাস্তা কেইটা দেখিলেই ভয় লাগে ন হয় দে তই কান্দিবি তাৰপিছত তইতো কান্দিবি মোক নাপালে যাব বাৰু ঠিক নাই বছৰ হ'ল যে পুৰণা হ'লো আমি আহি সেই কাঞ্চনজুৰি টি এষ্টেট পালো ইয়াত মানে বাণী সোমোৱা আগত সিকিউৰিটি চেক হয় ইয়াত আহি পেলাই এন্ট্ৰি কৰিব লাগে প্ৰথমত তাৰপিছত এন্ট্ৰি কৰাৰ পিছত এখন এন্ট্ৰি পাছ পাছখনৰ দাম হ'ল 500 rupees পাৰ ভেহিকলত 500 টকা লয় আৰু এয়া টি ষ্টেটৰ মাজেৰে ধুনীয়া পৰিৱেশ ন এইটো পাৰ্কিং এৰিয়া Kolo aiso visually. Amiroka Resort. It's a dome. এইবিলাক room হয় না ফাইনালি আমি আহি পাই গলো এতিয়া এটো হল Vaani Resort or dome যোনটো ডোমৰ ৰুম এটো যদি কোনোবাই বিচাৰে ইয়াত আহিলে স্পা কৰিব পাৰে এটো সুইমিং পুল ভিউটো চাওক না ভিউটো চাওক কি ধুনীয়া এইখিনি হ'ল ইয়াৰ স্পৰ্টছ এৰিয়া এইটো ৰেষ্টুৰেণ্ট আৰু বাৰ এৰিয়া মানে বহুত খোজকাঢ়ি যাবগৈ লাগে ভিতৰলৈ ইয়াত এফালে মানে ৰেষ্টুৰেণ্টটো আছে আৰু এফালে মানে বাৰ এৰিয়াও আছে বাৰ এৰিয়াটো বাহিৰত আৰু এইটো ইয়াৰ এনভাইৰনমেণ্ট চাওক কি ধুনীয়া তলতে বহি পেলাই খানা খাবলৈ মন যায় এইটো হ'ল ইয়াৰ মানে কাউণ্টাৰ আৰু ইয়াত মকটেইলছ তাৰপিছত মানে ড্ৰিংকছবিলাক পায় আৰু মেগী পায় মানে সৰু সৰু বস্তুবিলাক আৰু আমি বাহিৰত যেনেকৈ খাওঁ সেই তেনেকুৱা বস্তুবিলাক আৰু মেগী ম'ম' ৰেষ্টুৰেণ্টৰ ভিতৰত আছে ন
বল বল জলদি বল এখন হল ৰেষ্টুৰেণ্ট ইয়াৰ ৰেষ্টুৰেণ্টৰ এৰিয়াটো ইয়াতো মানে ইয়াৰ পৰিৱেশটোও ধুনীয়া লাইট নাই যে তাত লাইট নাই যে আন্ধাৰ হৈছে ইয়াৰ এম্বিয়েন্সটো চাওক কিমান লাক্সাৰিয়াছ কি ধুনীয়া মানে একদম ৰয়েল ভাইব দিয়ে এখন হল ইয়াৰ মেনু ইয়াত চুপ মেইন কোৰ্স ইণ্ডিয়ান কোৰ্স ষ্টাৰ্টাৰ্ছ এইবিলাক পাব তাৰপিছতে তললৈ গ'লে এয়া হেৰি বাৰ মেনু ৱাইন যোনে যোনে খাব বিচাৰে ৰেড ৱাইনটোৰ দাম হ'ল 42,500 তাৰপিছত চেম্পেইন আছে চেম্পেইন 30,000 পৰা ষ্টাৰ্টিং আহিলেই হ'ল আৰু কেনেকুৱা লাগিছে ইয়াত আহি মজা মজা লাগিছে মজা ধুনীয়া খোৱা নিচিনা কি খাইছা তুমি ডিছটোৰ নাম হ'ল জাফৰানী চিকেন তন্দুৰী টিক্কা কেনেকুৱা লাগিছে খাই খোৱা বোৱা হৈ গ'ল দিয়া খোৱা বোৱা হোৱাৰ পিছত গাড়ীতে মানে জেকেটকেইটা আছিলে ঠাণ্ডাত তাত থাকিব পৰা নাই লৰালিকৈ আহি মেলি গাড়ীত এতিয়া ঘৰ যাওঁ তাত মানে খাবলৈ দিলোঁ অৰ্ডাৰ দিওঁতে এঘণ্টা লাগিছে বস্তু আহি পাওঁতে কাৰণ ঠাণ্ডাত মানে আন্ধাৰ হৈ গ'ল লাষ্টত গৈ পেলাই মানে ঠাণ্ডা লাগিছে এতিয়া যাওঁ আৰু ব'লা মৰিম এতিয়া মই ঠাণ্ডাত ভিডিঅ'টো ভাল লাগিলে কি কৰিব লাগে কৈ দে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব বাই বাই